হাই গাইজ, কি খবৰ? আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। তো আমি এতিয়া বৰ্তমান শিৱ মন্দিৰলৈ আহিছোঁ। ইয়াত বৈ বন্তি জ্বলাই আছে, মই দেখাম বাৰু। মই যোৱা নাই কাৰণ আমাৰ মানুহ ঢুকাইছিলে, এমাহ হোৱা নাই, সেইটো কাৰণে মই মন্দিৰৰ ভিতৰত সোমোৱা নাই। তো আজি স্পেচিয়েল কিবা এটা আছে আমাৰ কাৰণে, আমি সেইটো কাৰণে আহিছোঁ তো মন্দিৰলৈ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। মন্দিৰ চাওক, শিৱ মন্দিৰ ইমান ধুনীয়া পৰিৱেশটো, শান্তি লাগে, মন একদম শান্তি লাগি যায়। চাওক, চবফালে ঠাণ্ডা, বহুত ভাল লাগে আহি। তো আমাৰ বৈ আজি অনুভৱটো ক'ব বাৰু। অনুভৱ মজা নে? অনুভৱ কি কৰিম, এইবাৰ প্ৰথম কৰিব ওলাইছো। তাকে কি হয়, বহুত ভয়ো লাগি আছে। তাকে ভগৱানৰ ওচৰত বন্তি এগছ দিলো, কি হয় ভাল হ'ব, আশীৰ্বাদ কৰিবা। ভাল হ'ব, কিয় বেয়া হ'ব? চবে আশীৰ্বাদ কৰিব ন, তো সেইটোৱে ভাল হ'ব। চাই যাওক। এতিয়া বৰ্তমান মন্দিৰৰ পৰা আহি পালোঁ। মন্দিৰৰ পৰা অহাৰ পিছত এতিয়া বৰ্তমান ভাত কেইটামান খাই আপোনালোকৰ লগত আহিছোঁ। তো আজি একচুৱেলি আমাৰ বোৱাৰীসকলৰ ৰাস আছে। তো বোৱাৰীসকলে মানে আমিও নাচিম, ময়ো নাচিম। তো আপোনালোকে চাই থাকিব। নাচটো আজি দিব নোৱাৰোঁ, আজি হয়তো আপলোড দিব নোৱাৰিম, নাচৰটো কাইলৈ দিব পাৰিম। তো আপোনালোকে আজি বৰ্তমান ভিডিঅ' কৰিম, আপোনালোকে চাব, সকলোৱে ভাল পাব। এয়া বৰ্তমান মোৰ মেকআপ চলি আছে, তো ৰাসৰ প্ৰস্তুতি চলি আছে। আপোনালোকে চাওক, যদি ভাল দেখে তো আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। মোক কেনেকুৱা লাগিছে সকলোৱে ক'ব। মইহে নাচিব নাপালোঁ আৰু ইমান টাইমটো ওলাই আজৰি চলি আছে। আৰু হ'ল ভাইটি এতিয়া বৰ্তমান মেকআপ, মই একো কথা ক'ব পৰা নাই। এয়া ভাইটি বসন্তই মেকআপ কৰি আছে, আৰু ইফালে ভাইটি হেল্প কৰিছে, আৰু ভাইটিয়ে চাই থাকক। আপোনালোকৰ যদি প্ৰয়োজন হয় বসন্তক মাতিব পাৰে, কমেণ্ট। একদম বেষ্ট মেকআপ দিব আপোনালোকে, একদম টেনশ্যন। মোক দেখিলে গম পাব ন কিমান ধুনীয়া মেকআপ কৰিছে। সেই ফাইনেলি মোৰ লুক আহি গ'ল। চাওক আপোনালোকে, ইমান ধুনীয়া মেকআপ কৰিছে। তো চাওক আপোনালোকে কেনেকুৱা লাগিছে, তো আপোনালোকে কমেণ্টত জনাব মোক কেনেকুৱা লাগিছে। তো এতিয়া আমি ৰাস নাচিবলৈ যাম। তো ৰাসৰ ভিডিঅ'টো হয়তো নেক্সট ভিডিঅ'ত পাব, এইটো ভিডিঅ'ত জাষ্ট ইমানে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তো নিশ্চয় কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব সকলোৱে কৰিব, আৰু শ্বেয়াৰ কৰি দিব। এতিয়ালৈ বাই বাই।